ওভারঅল এনডিএ হিসাবে 80+, অল আসাম 80+। এক্সিট পল নহয়, আপোনালোকৰ যেনিবা বহুত চেনেলে বা বহুত গাৰ্জেনসকলে বহুত নিজৰ অপিনিয়ন মতামত দি আছে, যিখিনি ছাৰ্ভে কৰি পেলাই পাইছে। ইহঁতে কি ধৰণৰ ছাৰ্ভে কৰিছে ইহঁতৰ কথা। আমাৰ BPF ছাৰ্ভে মতে আমি হাৰা নাই, আমি জিকিছে। তো 4 তাৰিখত চাওক আমি জিকিছে না হাৰিছে 4 তাৰিখতে। কিন্তু আমাৰ BPF দলৰ ছাৰ্ভে মতে 15টা বাস। মন্ত্ৰী ডাঙৰ কথা নহয়, আমাৰ কথাটো হ'ল BTCটো কেনেকৈ ষ্ট্ৰেংথেন কৰিব লাগে, সেইটো নজৰ দি পেলাই ইয়াৰ ওপৰতহে গুৰুত্ব দি পেলাই আমি আলোচনা কৰিম আসাম গভৰ্ণমেণ্টৰ লগত বা দিছপুৰৰ লগত বা দিল্লীৰ লগত। মন্ত্ৰী সেকেন্ডাৰী, প্ৰথম স্থান পাব চৰকাৰ হোৱাৰ পিছত এই BTCটো আমি কেনেকৈ ষ্ট্ৰেংথেন কৰিম। আগৰ নিচিনা বিৰাট পাৱাৰফুল BTC আমি বনাব খুজি আছোঁ, সেইটোৱে মেইন। ইয়াৰ ওপৰতহে আমি কাম কৰিব। মন্ত্ৰীটো আপুনি দিলেও নিদিলেও একে। এই মন্ত্ৰী ডাঙৰ কথা নহয়, BTCটো ষ্ট্ৰেংথেন কৰাটোৱে আচল আমাৰ দলৰ সেইটোৱে আলোচনা কৰিছে। মন্ত্ৰী ডাঙৰ কথা নহয়, মন্ত্ৰীটো দিলে ল'ম নিদিলেও নাই, কিন্তু BTCটো আসল। BTCটো আগৰ নিচিনা ষ্ট্ৰেংথেন কৰিব লাগে, এইটোৱে মেইন এজেণ্ডা হিচাপে। ওভাৰঅল খুব ভাল 15টা সমষ্টিও। খালি পৰ্বতজৰা, বিজনী আৰু তামোলপুৰ এই 3টা সমষ্টিৰ ডিফাৰেঞ্চটো কম হৈছে। জিকাটো জিকিছে, কিন্তু বেলেগ সমষ্টিৰ নিচিনা ডিফাৰেঞ্চটো 20,000 25,000 এনেকুৱা ডিফাৰেঞ্চ দেখা নাই। তামোলপুৰ, বিজনী আৰু পৰ্বতজৰাটো আমাৰ যিখিনি ৰিপৰ্ট দলৰ পৰাই হওক বা LSC ৱাইজ ষ্টেণ্ডিং কমিটিসকলৰ যিটো ৰিপৰ্ট বা যিটো ছাৰ্ভে মানে বুথ লেভেলত ছাৰ্ভে কৰি পেলাই যিখিনি পাইছে দল হিচাপে, আমাৰ BPF দলৰ ডিফাৰেঞ্চটো কম হৈছে, কিন্তু জিকাটো 100% জিকিছে। ডিফাৰেঞ্চটো 4,000। তামোলপুৰ 4,000 ডিফাৰেঞ্চত আমি জিকি আছোঁ, বিজনীটো 4,000, পৰ্বতজৰাও 4,000 ডিফাৰেঞ্চ। ইয়াতকৈ আৰু তলত যাব নোৱাৰে। মই বাৰে সুধিছিলোঁ আমাৰ দলৰ কৰ্মীসকলক বা ষ্টেণ্ডিং কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বা ব্লক লেভেলৰ যিখিনি আমাৰ লিডাৰ্ছসকল আছে, ইহঁতক মই বাৰে ৰিপৰ্ট লৈছোঁ। বিশেষ কৰি পৰ্বতজৰা, তামোলপুৰ আৰু বিজনীটো মই বাৰে ৰিপৰ্ট লৈছোঁ যে ইহঁতে কোনো পৰ্যায় মিছ নহ'ব, ডিফাৰেঞ্চ কম হ'ব পাৰে, কিন্তু জিকাটো 100%।